মৰ্নিং ফ্ৰেণ্ড, মোৰ চেনেলটোত আৰু মোৰ অন্য এটা নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, সুস্থ আছে। আজিৰ দিনটো ব্লগ লৈ মই আহি গৈছোঁ আপোনালোকৰ ওচৰত। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই শেষত কমেণ্ট এটা কৰি দিব আজি ভিডিঅ'টো চাই কেনে পালে। আৰু আপোনালোকে সকলোৱে মোৰ ভিডিঅ'বোৰ চাব। মই আপোনালোকৰ সকলোৰে ভিডিঅ'বোৰ মই চাব চেষ্টা কৰোঁ। লগে লগে মই নোৱাৰিলেও মই দেৰি কৰি হ'লেও মই চাব চেষ্টা কৰোঁ। আপোনালোকে সকলোৱে মোৰ ভিডিঅ'বোৰ চাব আৰু কমেণ্ট কৰিব। আৰু নতুন বন্ধু বান্ধৱীসকলে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ব্লগত মই কি দেখাব পাৰোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই অলপ বহি আছোঁ, গা পা ধুই অলপ বহি আছোঁ আৰু এতিয়া পিন্ধিম দেখিছেনে, তেল লগাই লৈছোঁ হাতত। শাওণ মাহত বোলে এনেকুৱা সেউজীয়া খাৰু পিন্ধিলে বোলে ভাল, বিশেষকৈ মহিলাসকলে পিন্ধিলে আৰু মই এতিয়া পিন্ধি লৈছোঁ দেখিছেনে। কিমান দূৰ সঁচা কিমান দূৰ মিছা নাজানো আৰু যে পিন্ধিলে যে স্বামীৰ বোলে আয়ুস বাঢ়ে আৰু সেই সঁচা নে মিছা নাজানো আৰু কিমান দূৰ সঁচা কিমান দূৰ মিছা। তাকে নিজৰ হাজবেণ্ডৰ ভালটোৱে বিচাৰে সকলোৱে। মই তাৰ মাজত এজনী, ময়ো সেই পিন্ধিলোঁ দেখিছেনে। চিচাৰ খাৰু আগতে এনেকুৱা বহুত পিন্ধিছিলোঁ, বহুত ভালো লাগে দেখিছেনে, খিৰিং 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 কৰি থাকে। তেল লগাই লৈছোঁ, তেল লগাই মই খাৰুখিনি সোমাইছোঁ, অলপ সৰু হয় আৰু ইমান ৰ'দ দিছে। এইফালে খিৰিকীখন খোলোতে একোৱেই দেখা পোৱা নাই দেখিছেনে, গোটেই ৰ'দৰ চাপটো ভিতৰলৈকে আহি গৈছেগৈ। তে ব'লকচোন ফ্ৰেণ্ড, আজি কি পাৰোঁ মই দেখাব চেষ্টা কৰোঁ। আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। এতিয়া পুৰি অলপ বনাওঁ ব'লক আপোনালোকে। এতিয়া মই পুৰিখিনি মই বনাই আছোঁ, তেলত ভাজি আছোঁ আৰু কি ধুনীয়া কৰি ফুলিছে। পুৰি যদি এনেকৈ ধুনীয়া কৰি ফুলে কি ভাল লাগে। আৰু মই লগতে মই ইফালে গাখীৰখিনিও মই গৰমাই আছোঁ। মই তলতে বহি মই পুৰিখিনি মই ভাজি লৈছোঁ। মোৰ গেছৰ চোলাটো মানে তলতে নমাই দিয়া হৈছে। কঁকালৰ বিষৰ কাৰণে মই থিয়হি কাম কৰোঁতে মানে অলপ অসুবিধা হয় আৰু সেইটো কাৰণে মই গেছৰ চোলাটো তলতে নমাই দিলে। এতিয়া পুৰিখিনি ধুনীয়া কৰি ভাজি ল'লোঁ আৰু এইকেইটা আম মই কাটি লওঁ। আমকেইটা মই কাটি লোৱাৰ পিছত ধুনীয়া কৰি 4খন প্লেটত মই পুৰি আৰু আমখিনি মই দি ল'লোঁ। আজি পুৰিয়েদি আম খাম ফ্ৰেণ্ড। আপোনালোকে কোনে কোনে খাই পাইছে কমেণ্ট কৰিব। কি খাই আছা? ন কি খাই আছা? আইচক্ৰীম খাইছা? টেষ্টি লাগিছে? এইফালে আইচক্ৰীম খাই আছে চাওকচোন, এই দুইটা, এইফালে এইটো। এতিয়া দুপৰীয়া ৰান্ধিবৰ কাৰণে অলপ মই চব্জি মই লৈ লৈছোঁ আৰু মানুহজনে কাটি দিব। মই কেইটামান মই ইয়াৰ পৰাই মই যাওঁ। এতিয়া ধুনীয়া কৰি মানুহজনে আৰু কাটি দিব আৰু মই বনাম। ধুনীয়া কৰি চব্জিখিনি কাটি দিয়াৰ পিছত এতিয়া মই ধুনীয়া কৰি মই বনাই আছোঁ। আজি মই মাছৰ জোল বনাইছোঁ। মই জিকাই, ভাত কেৰেলাই, আলুৱে, বেঙেনা দি ধুনীয়া কৰি মই পাতলা জোল বনাইছোঁ। এতিয়া মই পানী দি দিছোঁ চব্জিখিনিত। এইফালে মোৰ চব্জিখিনিও হৈ গ'ল। কম মছলা দি পাতলা জোল বনাইছোঁ গৰমৰ কাৰণে। এইফালে পহুটো ধুনীয়া কৰি গা ধুৱাই দিয়া হৈছে আজি দেখিছেনে। এতিয়া মুচি দি আছোঁ। আৰু পহুটো কোনে কি নাম দিব বিচাৰিছে আপোনালোকে শুনি থাককচোন। তলখিনি বিদ্যালয় জৰা দে তলখিনি দিব লাগে না। এই মাইনা জোকাৰিছে। মাইনা কম উঠিয়া কি নাম ৰাখিম? ৰকি ৰাখিম। হে মনো আমা ই লৰা না ৰকি? হা সিডাৰ পহু নাম বিকি সিধা থাকবা। মই ৰকি ৰাখিম। ৰকি পহু নাম কি? ৰকি। ৰকি সিডাৰ তে লাগে। এইফালে কঁঠাল লাগি আছে দেখিছেনে ফ্ৰেণ্ড। এই চাহ ওপৰতো লাগি আছে। এই আৰু এই দুইটা বহুত লাগিছিলে, বহুত পাৰা হৈ গ'ল। এতিয়া এইকেইটা লাগি আছে চাওকচোন।
আৰু ফ্ৰেণ্ড আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো দীঘলীয়া কৰি নাথাকোঁ। আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পাইছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পুৰণা বন্ধু বান্ধৱীসকললৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। এতিয়া যেনেকৈ মৰম ছাপোৰ্ট কৰিছে আগলৈকে কৰি যাব।